ল'ৰাটো ডক্টৰ পঢ়িব পাইছে, এইটো ভালেই লাগিব নহয়। এফালে ডেনিয়ামৰ মাক আছে, এফালে খুব সুন্দৰকৈ আচলতে পৰিয়ালবৰ্গ ৰৈ আছে। এফালে আছে ডেনিয়াম। আচলতে ডেনিয়ামৰ ঘৰ বমেচাৰী অঞ্চলবাসী তথা গাঁওখনলৈ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে ডেনিয়াম মৰাণে। ডক্টৰ পঢ়িবৰ কাৰণে আচলতে এতিয়া সুবিধা পাইছে মৰাণ জনগোষ্ঠীৰ সংৰক্ষিত আসনত। মোৰ বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে মোৰ ল'ৰাটো যোৱা। নমস্কাৰ বন্ধুসকল, অনুপ মান কাকপথাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু খুব সুন্দৰকৈ আচলতে ঘৰতে আছোঁ আৰু গা পা ধুলোঁ। আচলতে মোৰ ভিডিঅ' কৰিবলৈ মন নাই আছিলে, মোৰ গাটো সিমান ভাল নহয়। হ'লেও আমাৰ অঞ্চল তথা বৰমেচাৰী গাঁৱলৈ এটা সুনাম কঢ়িয়াই আনিছে। সুন্দৰকৈ যাব ওলাইছোঁ ডেনিয়ামৰ ঘৰলৈ। আজি অকলে যাম, এই বলেৰোখনে লৈ গৈছোঁ আৰু এতিয়া গৈ আছোঁ। চাই থাকক আপোনালোকৰ সবিশেষ ভিডিঅ'টো। যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমাৰ গাঁওখনৰ অকণমান পৰিৱেশটো দেখাই দিবৰ কাৰণে চেষ্টা কৰিম। একদম সাধাৰণ এখন গাঁও, যিখন গাঁওখন ভিতৰত সোমাই অহা পৰিৱেশ। কাৰোবাৰ ঘৰত যদি চাহ বাগান আছে, কাৰোবাৰ ঘৰত তামোল পুলি, কাৰোবাৰ ঘৰত তামোলৰ আচলতে তামোল বাৰী আছে। শ শ বছৰীয়া আচলতে পুৰণা গাঁও বুলি ক'ব লাগিব। এখন খুব নিভাঁজ গাঁও, আপোন গাঁও। আজি পৰ্যন্ত মানুহৰ ঘৰে ঘৰে আচলতে গৰু ম'হ পোহপাল দি ৰাখিছে। আৰু আজি পৰ্যন্ত গৰু ম'হে আচলতে শাকৰ তলি হাল বায়। প্ৰায়বিলাক মানুহৰ ঘৰতে হাঁহ কুকুৰা পোহপাল দিয়ে। গাঁওখনৰ মূল পথেদি গাড়ী মটৰ আজিকালি চলে। খুব সুন্দৰকৈ আচলতে অকণমান যোৱাৰ পাছতে পামগৈ ডেনিয়ামৰ ঘৰ। খুব সুন্দৰকৈ গৈ আছোঁ এফালে। সুন্দৰ এটা পৰিৱেশ আচলতে। আৰু ডেনিয়ামৰ ঘৰত গৈ মই সবিশেষ জনাম যে ডেনিয়াম আচলতে মেডিকেল ছাত্ৰ আচলতে কিমান অধ্যয়ন কৰাৰ পাছত পালে এই সুন্দৰকৈ আহি পালোহি ডেনিয়ামৰ ঘৰ। এফালে ডেনিয়ামৰ ঘৰটো অকণমান প্ৰথমে দেখাই দিব চেষ্টা কৰিছোঁ। এফালে খুব সুন্দৰকৈ আচলতে পৰিয়ালবৰ্গ ৰৈ আছে। অকণমান দেখাই লওঁ প্ৰথমে। আৰু এফালে ডেনিয়াম। প্ৰথমে ডেনিয়ামক মোৰ অনুপ মান কাকপথাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। এফালে ডেনিয়াম। আৰু ডেনিয়ামে আচলতে মৰাণ জনগোষ্ঠীৰ যি সংৰক্ষিত আসন, বৰ্তমান 5টা আসন আছে। বহুতে হয়তো নাজানে, ডক্টৰ পঢ়িবৰ কাৰণে মৰাণ জনগোষ্ঠীৰ 5টাকৈ আসন আছে। আৰু ডেনিয়ামে তাৰ 3 নম্বৰ আসনটো লাভ কৰিছে। তোমাৰ অনুভৱ কেনেকুৱা লাগিছে ইয়াত? সৰ্বপ্ৰথমে আমাৰ এই মৰাণ জনগোষ্ঠীৰ 5টা আসন যিহেতু সংৰক্ষিত কৰি আহিছে, মৰাণ সভাৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ লগতে অন্যান্য মৰাণৰ সংগঠনকেইটালৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ মানে মৰাণ জনগোষ্ঠীৰ কাৰণে 5টা আসন যি পঢ়িবৰ কাৰণে উলিয়াই দিছে, সেইটোৱে বহুত ডাঙৰ কথা। তাৰ ভিতৰতে এটা পাবলৈ যে সক্ষম হৈছোঁ, যথেষ্ট মই সুখী হৈছোঁ বুলি ক'ব পাৰি। ডেনিয়াম, তুমি এই এক্সামটো দিবৰ কাৰণে কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছিলা? মানে মই প্ৰথমতে যিখিনি টেক্সটবুক থাকে আমাৰ এতিয়া NCERT বুলি কয়, সেইখিনি ৰেগুলাৰলি পঢ়ি গৈছিলোঁ। মেইনকৈ বায়'ৰ কাৰণেতো অকল NCERT কাৰণে বেষ্ট বুলি ক'ব পাৰি। বাকী আমাৰ কোচিং চেণ্টাৰত যিখিনি মডিউল থাকে সেইখিনি মই ৰেগুলাৰলি পঢ়িছিলোঁ কনষ্টেণ্টলি। তেনেকৈ পঢ়ি গৈ আৰু লগতে যিবোৰ মক টেষ্টবোৰ হৈ থাকে সেইবোৰ দি গৈছিলোঁ। তেনেকৈ এক্সাম দি এতিয়া চিটটো পালোঁ বুলি মই ভাবিছোঁ। আৰু তুমি আগতে এক্সামটো দিছা নেকি? আগতে আৰু এবাৰ দিছিলোঁ। সেইবাৰ বৰ এটা ভাল নহ'ল। এতিয়া পুনৰবাৰ তুমি চেষ্টা কৰিলা? আচলতে চেষ্টাৰ অসাধ্য একো নাই বোলা কথাটো। মই অকণমান মানে এতিয়া আহি ডেনিয়ামৰ আচলতে আছে বৰপাইক আছে, অকণমান জানিব বিচাৰিছে আপোনাৰ অনুভৱ। মোৰ একেবাৰে ভাল লাগি আহিছে। মই ডেনিম যেনেকৈ আশা কৰিছিলোঁ, মানে মোৰ ল'ৰাটো যেন তেন মানে ডক্টৰ বা পঢ়িবলৈ চিট হওক বুলি এতিয়া তাকে মোৰ বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে মোৰ ল'ৰাটো যোৱাৰ কাৰণে। আমাৰ গাঁওখনৰ কাৰণে বা হাইটোৰ কাৰণেই, আমাৰ জাতিটোৰ কাৰণেও বহুত উন্নত কৰি নিব বুলি পিনে মই আশা ৰাখিছোঁ। হয়, এইফালে অকণমান মই দেখাই দিব চেষ্টা কৰিছোঁ। এফালে ডেনিয়ামৰ দদাইক, এফালে বমাক আছে, এফালে জেঠাইক আছে। অনুভৱ কেনেকুৱা আপোনাৰ? ভালেই লাগিছে। হয়, ল'ৰাটো ডক্টৰ পঢ়িব পাইছে, এইটো ভালেই লাগিব নহয় জানো? আচলতে ডেনিয়ামৰ ঘৰ বমেচাৰী আৰু বৰ্তমান ডেনিয়ামে অৰ্থাৎ ডেনিয়ামৰ পৰিয়ালে বাস কৰে চেলেংগুৰিত। অঞ্চলবাসী তথা গাঁওখনলৈ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে ডেনিয়াম মৰাণে। ডক্টৰ পঢ়িবৰ কাৰণে আচলতে এতিয়া সুবিধা পাইছে মৰাণ জনগোষ্ঠীৰ সংৰক্ষিত আসনত। কোন কলেজত তোমাৰ এডমিশ্যন হৈছে? মোৰ এতিয়া ডিফু মেডিকেল কলেজত হৈছে, কাৰ্বি আংলঙত। ডিফু মেডিকেল কলেজ কাৰ্বি আংলঙত
ইয়াৰ এডমিশ্যন হৈ গৈছে ইতিমধ্যে 12 তাৰিখে 12 তাৰিখে যাব লাগে 12 তাৰিখে ক্লাছটো হ'ব 15 তাৰিখৰ পৰা আৰম্ভ ক্লাছ 15 মানে 12 তাৰিখে যাব কৈছে 13 তাৰিখে এটা এডমিশ্যনৰ কাৰণে কি হোষ্টেল এলটমেণ্ট হ'ব তাৰপিছত 14 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান হ'ব তাত 15 তাৰিখৰ পৰা ক্লাছটো ষ্টাৰ্ট হ'ব বুলি কৈছে এতিয়া আচ্ছা তাৰপিছত অকণমান মই ডেনিয়ামৰ আচলতে মাতৃৰ পৰা কিছু কথা জানিব বিচাৰিম আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে আপোনাৰ সন্তানে ডক্টৰ পঢ়িবৰ কাৰণে যিহেতু সুবিধা লাভ কৰিছে হয় অনুপৰাণ ভাইটি মই তাক ধন্যবাদ জনাইছোঁ যিহেতু মই মাতৃ হিচাপে মোৰ বহুত ভাল লাগিছে হয় কিমান আনন্দ লাগিছে সেইটো ভাষাৰে বুজাই কোৱা কথা নহয় যিটো আশা কৰিছিলে ল'ৰাটোৱেও সেই আশা আজি পূৰণ হৈছে বুলি ভাবিছোঁ তাৰপিছতে ডেনিমে এই মৰাণ ছাত্ৰ সন্থাৰ জাতিগত কোটাত যিহেতু পাইছে সেয়া মই তেওঁলোককো ধন্যবাদ দিব বিচাৰিছোঁ গতিকে ইমান ভাল লাগিছে সেইটোতো ভাষাৰে বুজাই ক'ব নোৱাৰিম গতিকে ভাল লাগিছে আৰু গাঁওবাসীও আশীৰ্বাদ কৰিছিলে সেই আশীৰ্বাদ আজি ফলিয়ালে বুলি ভাবিছোঁ খুৰী আছে কিবা ক'ব ডেনিম মোৱানলৈ ভাল লাগিছে আমাৰ চিট পাইছে আৰু কিবা ক'ব নেকি মই কি ক'ম ভাইটি এতিয়া ডক্টৰৰ চিট পোৱাৰ কাৰণে আনন্দ লাগিছে আৰু মানে এয়া আছিল আচলতে ডেনিমৰ পৰিয়াল ডেনিয়ম মৰাণৰ কাৰণে আপোনালোকৰ সকলোৰে পৰা মোৰ চেনেলটোৰ জৰিয়তে আচলতে এটা লাইক বিচাৰিলোঁ কমেণ্ট বিচাৰিলোঁ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু আন 10জনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব তাকে আশা কৰিলোঁ ডেনিয়ম মৰাণে ডিফু মেডিকেল কলেজত ভালদৰে অধ্যয়ন কৰি যাতে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ এজন ভাল চিকিৎসক হৈ ঘূৰি আহে তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিলোঁ মই মোৰ ফালৰ পৰা অনুপৰাণ কাকপথাৰ চেনেলটোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু আপোনালোকে এটা কৰি শুভেচ্ছা জনাওক কমেণ্ট এটা কৰি আশীৰ্বাদ দিয়ক যাতে ডেনিয়মে এজন ভাল চিকিৎসক হৈ আচলতে ওলাই আহে তাকে আশা কৰিলোঁ আৰু অনুপমান কাকপথাৰ অন্য এটা ভিডিঅ'ত সকলোকে পুনৰ লগ পাম আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম